আজিকালি কিবা চিপছবোৰ ভালে নৰকা হৈছে গাড়ী বানো সৰি দিও সৰি দাদা বহুত দিনৰ পৰা একোৱে খাব পোৱা নাই কিবা এটা খাব দে না যাত্ৰা হ'ব মানে কৈ পৰা খুজিব হ'লে নযায় দে যা যা দাদা আহিব আজিতো তাই আহিব মই সোনকালে ৰং নাম্বাৰ কেইটা ডিলিট কৰি ল'ম আৰু ফোন কৰি দিব লাগিব হেল্ল' যা শুনাচোন আজি মানে তাই আহিব মানে বাইদেউজনী আহিব প্লিজ আজি ফোন নকৰিবা দা আজি আহিব মানে এইকেইদিন থাকিবই প্লিজ তুমি নুবুজা কিয় এইকেইদিন থাকিবই বাইদেউ গ'লে তোমাক মই নিজে ফোন কৰিম এতিয়া ৰাখা আহি পাবই আৰু দা নকৰিবা তুমি মই কৰিম দা মইতো নাম্বাৰ 1 মোৰ জানটোকটো কৈ ল'লে আৰু আছে তাহাঁতকো কৈ ল'ব হেল্ল' শুনা না আজি ফোন নকৰিবা দা আজি বাইদেউটো আহিব ন বাইদেউটো মানে এইকেইদিন থাকিবই তোমাক মই বাইদেউ গ'লে ফোন কৰি দিম দা সৰু বাইদেউজনীৰ কথাটো বেলেগ সৰু বাইদেউজনীটো মানে ইমান তাই নহয় সৰু বাইদেউজনীটো ঘৰত থাকে আৰু মানে গুৱাহাটীত থাকে ন আমাৰ ডাঙৰ বাইদেউজনী সেই ডাঙৰ বাইদেউজনী আহিব আজি তুমি নুবুজা কিয় প্লিজ আজি ফোন নকৰিবা মই তোমাক বাইদেউ নোহোৱা টাইমত কিবা এটা ফোন কৰি কৈ দিমতো প্লিজ তুমি বুজা অলপ বুজিবলৈ চেষ্টা কৰা না ডাঙৰ বাইদেউজনী মানে মোৰ মোবাইল চেক কৰে গম পালে ফালিব মোক নহ'ব এতিয়া বাই তুমি একদম ফোন নকৰিবা মই বাইদেউ গ'লে তোমাক নিজে ফোন কৰিম ৰাখা এতিয়া বাই আহিব এতিয়া হেল্ল' আজি ফোন নকৰিবা দা প্লিজ নকৰোঁ শুনো আলুখিনি কাটি দিলেচোন দেউতাৰে আহি পাব এতিয়া গালি পাৰিব এই বাইৰেও আহি পাব কি নোৱাৰো দে মই আলু চালু কাটিব বাপ্পা এতিয়া ডাঙৰ জীয়েক আহিব বুলি পুৱাৰ পৰা যোগাৰ কৰাই হোৱা নাই আলু কাটি দে পিঁয়াজ কাটি দে ডাঙৰ জীয়েকে খুৱাই থাকিবি তই নোৱাৰো মই আলু চালু কাটিব তইতো খাবাই নাপা ডাঙৰ বাইৰেকে খুৱাই থাকা বুলি ভাবা থাকিম কেইদিনমান সোনকালে নাযাওঁ মোৰ বেগটো মোক কোনে লৈ আহিলো গাড়ীতে পৰি আহিল নেকি বেগটো ইমান ইম্পৰ্টেণ্ট বস্তু আছে মোৰ বেগটোত আৰু তই ইয়াত কি চিঞৰি আছ মই আছো কিবা টেনচনত মনে মনে থাক বাইদেউ এজনী ইটো ঘৰত অহা দেখিছিলো তাৰ বেগটো ৰাস্তাত পৰি আছিল বাইদেউ এইফালে আছোন এইটো তোৰ বেগ নেকি চাহিচোন কি হ'ল ইমান চিঞৰি আছ তই এইটো তোৰ বেগ নেকি চা মোৰ বেগটো থেংক গড বেগটো পালো ভাইটিটো ক'ত পাইছা এই তাতে পৰি আছিল তুমি ইমান ভাল লৈ আজি কিবা খাবা লৈ কোনো লৈ কিবা খাবা মই বেয়া পাম নললে বেয়া পাম মই লোৱা বাইদেউ আহোঁতে চিপছ দিবি কিমান দিবা মনত থাকিলে আনিম দে আনিবি
কি সদায় ইয়াতে থাকা নেকি বাবু? আমি দিনে ৰাতিয়ে সদায় ইয়াতে থাকো। কিয় তোমালোকৰ মা দেউতা নাই? নাই তোমালোকে ৰাতিপুৱাৰ পৰা কিবা খাইছানে নাই? খোৱা নাই। হয় নেকি? ভণ্টিৰ কাৰণে আনিছিলোঁ। তাৰ পিছতো খাব পাৰিব দে, সিহঁতকে ভগাই দিওঁ। লোৱা তোমালোকে এইটো খোৱা। চাওঁ মই ভগাই দিওঁ। খোৱাচোন কেনেকুৱা লাগিছে খোৱা? ভাল লাগিছেনে খাই? মই তোমালোকৰ কাৰণে আলি আহিলে আৰু ভাল ভাল খোৱা বস্তু লৈ আহিম হা। পিছে তোমালোকে সদায় ইয়াতে থাকিবা ন? ইয়াতে লগ পাম। মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে, মই ঘৰত যাওঁ হা। কালি আকৌ লগ পাম হা। কালি মই তোমালোকৰ কাৰণে বহুত খোৱা বস্তু লৈ আহিম হা। এইটো ধৰা ভণ্টিহঁতক খবৰ দিবা হা বাবু। মই যাওঁ হা, ভালকে থাকিবা হা। সৰু ল ৰুটিখিনি খাই লওঁ। কি ৰুটি? মাংস ক'ত? ডাঙৰ যে তোক নোখোৱাকে ক'ত মোক মাংস দিবি? আপেলটো একেবাৰে মিঠা নাই, নাখাওঁ মই। ভণ্টিও ইমান ধুনীয়া ৰুটিখিনি নাখায়। আপেলটো আৰু এই বাইদেউ হ'ব এইটো। বাইদেউতো আপেলটো কিয় আধা খাই থলি কচোন ক? নাখাওঁ মই, পেলাই দিম। কিনি আনে মানুহে গম পাই কিমান দাম। ইহঁতক লৈ মানে বাবু মাইনা কি কৰি আছা? বাইদেউ আহি গ'ল। বাবু মাইনা বহা। তোমালোকে ৰাতিপুৱাৰ পৰা কিবা খাইছানে? ৰাতিপুৱাৰ পৰা একো খোৱা নাই। চোৱাচোন মই তোমালোকৰ কাৰণে কি লৈ আহিছো আজি। লোৱা খাব খোৱা। লোৱা তুমিও লোৱা, খোৱা। বাইদেউ তুমি আমাৰ লেতেৰা হাত কাৰণে আমাৰ হাতেৰে নোখোৱা ন? কিয়নো নেখাম? তোমালোকক যদি মই লেতেৰা বুলিয়ে ভাবিলো হয়, মই তোমালোকৰ লগত এনেকৈ বহি থাকিলো হয় নেকি? আৰু তোমালোকক মই সদায় লগ ধৰিব আহিলো হয় নেকি? দিয়া খুৱাই দিয়া তোমালোকৰ হাতেৰে, মই খাম আজি। তুমি খুৱাই দিবা? মই বাৰু খুৱাই দিওঁ। তই এই ৰাস্তাৰ ভিক্ষাৰীকেইটাৰ লগত কি কৰি আছা ৰাস্তাৰ ওচৰত? এনেকৈ নকবি বাইদেউ, ৰাস্তাৰ ভিক্ষাৰী কি মানুহ নহয় নেকি? আৰু মোৰ কাৰণে সকলো মানুহে সমান। বাবু তুমিয়ে নহয়নে মোক যে বেগ নি দিছিলা? সিহঁতক বেয়াই লাগে, সৰুতে বোলে মাক দেউতাকো মৰিছে। এইকাৰণে মই অফিচৰ পৰা আহোঁতে সদায় খোৱা বস্তু লৈ আনো, নহ'লে বা ঘৰৰ পৰা আহোঁতে খোৱা বস্তু আনি দিওঁ। আৰু ভগৱানৰ যে কি লীলা খেলা, এই সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ মাজৰ পৰানো মাক দেউতাকক কিয় আঁতৰাই নিব লাগে? হয় দে ভণ্টি, তই ঠিকে কৈছা। এটা কথা ৰচোন, তই পিছে মোৰ পিছত কিয় কৰি আছিলি? তই যে খোৱা বস্তুবিলাক লৈ আহিছা, মই ভাবিলোঁ ক'ত খোৱা বস্তুবিলাক লৈ গৈ আছে, সেইকাৰণে পিছা কৰিলোঁ তই। কিন্তু তই এইটো বহুত ভাল কাম কৰিছা। সেইদিনা কি হৈছিল জানা? মোৰ যে বেগটো হেৰাইছিল গুৱাহাটীৰ পৰা আহোঁতে, এই বাবুটোহে আনি দিছে বেগটো। তাত যে ইমান ইম্পৰ্টেণ্ট বস্তু আছিল, সেইবিলাক হেৰালে মোৰ কি হ'ল হয়? আমি ইহঁতৰ কাৰণে কিবা কৰিব লাগিছিল। ইহঁতনো সদায় এনেকৈ ৰাস্তাতে থাকিব নে? মই থকা ঠাইখিনিৰ ওচৰতে এখন অন্নআশ্ৰম আছে, ইহঁতে তাক তাতে এডমিশ্যন কৰাই দিয়ে ভাল হ'ব নেকি? হয় দে, ঠিকে কৈছা বাইদেউ তই। আজিকালি শিক্ষাৰ কিমান প্ৰয়োজন, সেইটো তই ঠিকে ভাবিছ দে, তাতে এডমিশ্যন কৰি দিয়াটো ভাল হ'ব। তেনেহ'লে মই অনাথ আশ্ৰমৰ দাদাজনৰ লগত আলোচনা কৰিলোঁ আজি ফোনতে। তই যি ভাল দেখা তাকে কৰ আৰু বাইদেউ, কিবাকে ইহঁতৰ জীৱনটো সফল হ'লে হ'ল আৰু।
শুনা বাবু বাইনা, তোমালোকে এতিয়া ভাল ভাল খাব পাৰিবা, ভাল ভাল কাপোৰ পিন্ধিব পাৰিবা আৰু পঢ়িব পাৰিবা। তোমালোকক বাইদেৱে এখন স্কুলত থ'ব, মানে তাতে তোমালোকে তাতে থাকি কিনে পঢ়িব লাগিব, বুজিছা? আৰু ভালকে পঢ়িব লাগিব, কিন্তু ডাঙৰ মানুহ হ'ব লাগিব পঢ়ি শুনি। এতিয়া তোমালোকক আমি অহা সপ্তাহত লৈ যাম হা। অহা সপ্তাহত তেনেহ'লে আমি গুৱাহাটীলৈ যাম আৰু উঠাই তোমালোকে বাইদেউ তোমালোকে ইমান ভাল।